এই আফসু এই ইউপিপিএল একেই বস্তু মোক ইমানেই গালি দি আছে এই হাগ্ৰামা মহিলাসকলে 6 জনগোষ্ঠীত ST দিবলগীয়া আছে মই পাগল মই দিয়া মানুহ মই দিব পাৰি ST মই কৈছো হে 6 জনগোষ্ঠী বা কোচ ৰাজবংশী বা আদিবাসীসকলৰ ST দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই কিন্তু আমাৰ এক্সিষ্টিং ট্ৰাইবেল সকলৰ কোনো ক্ষতি হ'ব নালাগে এইটোৱে কৈছো মই দিব পাৰিম মই দিম এনেকুৱা কৈছে নেকি বিৰাট জ্ঞানী লিডাৰ জ্ঞানী নেতা জ্ঞানী মানুহ সব এপচোন আছে পণ্ডিতসকল তাৰমানে আমি বড়োসকলে যেতিয়ালৈকে ডিভাইড আছাম 50-50 ন বড়োলেণ্ড ন ৰেষ্ট কৈছিল জানে বহুত বছৰ আন্দোলন কৰিছে বড়োসকলেও জানে ইয়াত এই অঞ্চলত থকা আদিবাসী বা সান্থালীসকলেও জানে কোচ ৰাজবংশীসকলেও জানে বা গোৰ্খাসকলেও জানে বা নাথ যোগী চত্ৰধৰ বা বেংগলী বা ৰাভা গাৰো সকলোৱে জানে যে বড়োসকলে বড়োলেণ্ড বিচাৰিছে সেই সময়ত বড়োলেণ্ড বিচাৰিছে বড়োলেণ্ডৰ নামত বহুত বছৰ আন্দোলন কৰিছে যেতিয়া নেকি BLTৰ লগত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আলোচনা কৰিছে সেই সময়ত আমি কৈছিলো আমাক বড়োলেণ্ড লাগিবই আমি কৈছিলো আমি এতে আলোচনা কৰা ভাৰত চৰকাৰ বা অসম চৰকাৰৰ লগত আমাক বড়োলেণ্ড লাগিব যদি বড়োলেণ্ড নিদিয়ে আপোনালোকে কি দিব পাৰে সেই সময়ত অসমবাসী ৰাইজ বা অসমৰ যিমান বুদ্ধিজীৱী বা ইণ্টেলেকচুৱেল আছে চবে কৈছিল অসমটোৰ 50-50 আৰু কৰিব নালাগে কিবা যদি ইয়াৰ বাদে কিবা যদি দিব লাগে বড়োসকলক শান্তিৰ কাৰণে বড়ো জাতিৰ উন্নয়নৰ কাৰণে বড়ো জাতিৰ ইকনমিক উন্নয়ন বা যিকোনো স্বাৰ্থত এইটো উন্নয়নৰ স্বাৰ্থত কি দিব লাগে বড়োসকলৰ লগত চুক্তি কৰক কিন্তু অসমটো ডিভাইড কৰিব নালাগে বুলি অসমৰ বহুত বুদ্ধিজীৱীসকলে চাজেষ্ট কৰিছে চৰকাৰক এই হিচাপতে আমি বড়ো লিবাৰেশ্যন টাইগাৰ BLTয়ে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত এই যিটো নোহোৱা কোনো যুক্তিতে নাই 6 শিডিউল বুলি ক'লে হিলছৰ কাৰণে মাত্ৰ পাহাৰীয়া কাৰণে মাত্ৰ পাহাৰ অঞ্চলৰ কাৰণে মাত্ৰ 6 শিডিউল প্লেন্সৰ কাৰণে নহয় সেইটোকে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে লগ লাগি পেলাই নহ'ব বড়োসকলক ছেপাৰেট ষ্টেট নিদিম আমি কিবা এটা ভাল চুক্তি কৰি দিম এইটো হ'ল 6 শিডিউলৰ আণ্ডাৰত এই বড়োলেণ্ড ৱেলফেয়াৰ কাউন্সিল ষ্টেটৰ থ্ৰুত মোৰ অৰ্থনৈতিক পাৱাৰ দি পেলাই চুক্তি কৰাটো ভাল হ'ব তো আমিও ভাবিছো যে ছেপাৰেট ষ্টেট নহ'লেও সেইটো যদি এনেকুৱা আমাক যদি শক্তি দি পেলাই আমাক যদি সেইটো পাৱাৰ দি পেলাই আমাক যদি চুক্তি কৰে আমি ভাল পাওঁ যি বস্তুটো নহয় কোনো ভাৰততে নাই নিয়মেই নাই ভাৰত সংবিধানটো সংশোধন কৰি পেলাই এমেণ্ডমেণ্ট কৰি পেলাই বড়োসকলৰ কাৰণে বড়ো জাতিৰ আন্দোলনটো নামাবৰ কাৰণে বড়োসকলৰ গোটেই শিক্ষাৰ ফালে বা ইকনমিক ফালে বা যিকোনো লেণ্ড প্ৰটেকশ্যন সেইবিলাক প্ৰটেকশ্যনত দিবৰ কাৰণে ছেপাৰেট ষ্টেট নহ'লেও এই 6 শিডিউলৰ আণ্ডাৰত খাদী আলম বা ডিমা হাছাও সেইটো মডেলতকৈ বেছি ভাল এমেণ্ডমেণ্ট কৰি পেলাই সেইটো চুক্তি কৰা যাওক বুলি আমাক লগত আলোচনা কৰিছিল সেইটো আমি বড়ো স্বাৰ্থ সভাৰ লগতো আলোচনা কৰিছোঁ মুছলিম লিডাৰ RMCৰ লগতো আলোচনা কৰিছোঁ ASCIৰ লগতো আলোচনা কৰিছোঁ আদিবাসী লিডাৰসকলৰ লগতো আলোচনা কৰিছোঁ বহুত নেতা অসমৰ যিমান দল সংগঠন আছে চবৰ লগত আলোচনা কৰি পেলাই আমি এই চুক্তিটো কৰিব পাৰিছোঁ যে আপোনালোকে এইটোতে চুক্তি কৰক আমাক বিৰোধিতা কৰাটো কোন কৈছে আপচৰে কৈছে
অসমত কোনো দল সংগঠন বিৰোধিতা কৰা নাই, বড়োৰ কোনো দল সংগঠনে বিৰোধিতা কৰা নাই, অকল আফচুহে বিৰোধিতা কৰিছে এই চুক্তিখন। য'ত মানে ভাৰতবৰ্ষৰ নাছিলে, প্লেনৰ কাৰণে এনেকুৱা ছিক্স প্ৰভিজন নাছিলে, এইটোকে আজি অসম চৰকাৰ আৰু ভাৰত চৰকাৰে এমেণ্ডমেণ্ট কৰি পেলাই, সংশোধন কৰি পেলাই, মানে ভাৰত সংবিধানটো সংশোধন কৰি পেলাই আমাক BTC 62 প্লেনৰ কাৰণে বনাই দিছে। এইটোকে মই ক'ব বিচাৰিছো যে আমি যে কৈ আছে 6 জনগোষ্ঠীক ST দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই, কোনো এক্সিষ্টিং ট্ৰাইবেল সকলে কোনো ক্ষতি হ'ব নালাগে। এইটোতো কৰিব পাৰে ভাৰত চৰকাৰ বা অসম চৰকাৰে। মোৰ অনুমান এক্সিষ্টিং ট্ৰাইবেল সকলক একো ক্ষতি নকৰাকৈ সংশোধন একটা আনিবতো পাৰে চৰকাৰে ইচ্ছা কৰিলে, কিয় নোৱাৰিব? সেইকাৰণে আমি কৈছো আমাৰ এক্সিষ্টিং ট্ৰাইবেল সকলে একো ক্ষতি হ'ব নালাগে। তাতে দিল্লীত পাৰ্লিয়ামেণ্টত কি সংশোধন আনি পেলাই 6 জনগোষ্ঠীৰ কোচ ৰাজবংশী বা আদিবাসীসকলক ST-কৰণ কৰে, আমাৰ কোনো আপত্তি নাই বুলি কোৱাটো সেইটোৱে। মই ইহঁতে আপচু নেতা পণ্ডিতসকলে কোৱা নিচিনা কোৱা মতেতো মইহে ST দিয়া মানে, তাৰমানে আছে ST হিচাপে ঘূৰাই থাকে, মইহে যেনিবা ST দিয়ে 6 জনগোষ্ঠীক বা কোচ ৰাজবংশী বা আদিবাসীসকলক মইহে ST দিয়া মালিক, মোক গালি দি আছে এই পণ্ডিতসকলে, আপচু নেতা জ্ঞানী পণ্ডিতসকলে মোকে গালি দি আছে। মই ST দিব পৰা মানুহ নহয়, মই নিদে এই পাৰ্লিয়ামেণ্টত দিব যদি দিয়ে। মই সেইটো এই কাৰণে কৈছো, बेखायनो आं बुंदों 6 शिड्युला खालि हाजो ओनसोलनिल'मोन, बेखौनो एमेन्डमेन्ट खालामनानै प्लेनावबो जेराव बाहायनो हादोंब्ला निश्चय बिसोरखौबो 6 जनगोष्ठी दानि थाखानाय ट्राइबेलफोरखौ जेबो खहा खालामाबालानो निश्चय पार्लियामेन्टआव संबिधानखौ संशोधन खालामनानै होनो हायो गोबां। बे कनस्टिटिउसना मानसिसो बानायनाय, कनस्टिटिउसनखौ মানুহে বনাইছে, সংশোধন আনিব পাৰে। য'ত কোনো চিষ্টেমে নাছিলে, 6 শিডিউলটো অকল পাহাৰ অঞ্চলৰ কাৰণেহে আছিল, প্লেনৰ কাৰণে নাছিলে। এইটোকে সংশোধন কৰি পেলাই আজি প্লেনছৰ কাৰণে বড়োসকলক লগত BTC চুক্তি কৰিছে। তেওঁ 6 জনগোষ্ঠীৰ কাৰণেতো কৰিব পাৰে, এক্সিষ্টিং ট্ৰাইবেলটো একো ক্ষতি নকৰাকৈ সংশোধন আনি পেলাই ST কৰিব পাৰে, কিয় নোৱাৰে? আমাৰ কোনো আপত্তি নাই। এইটোকে বা আমাৰ পণ্ডিতসকলে কিবা বুজে, মোক আৰু আৰম্ভণি হ'ব আবেলি পৰা গালি দিয়ে। नङा पण्डितफ्रा जेराबा मा जायो दा बेलासिनो होख्लायलायगोनसो आंखौ, नङा होमबा? আপচু নেতা জ্ঞানী পণ্ডিতসকলে উপায় গিয়া बेखौ खोन्थानांगौ, उपाय নাই, মই ক'বই লাগিব। এইটো যোনটো চিষ্টেমত নাছিল, এইটোকে চিষ্টেমত আনি পেলাই আমাক 6 শিডিউলৰ আণ্ডাৰত BLTৰ লগত চুক্তি কৰিছে। এটা এইটো দে বেলেগটো ভাল নালাগে, আমাৰ কামটো আৰম্ভ হ'ব জানুৱাৰীৰ পৰাই। আপোনালোকে সেল্ফ হেল্প গ্ৰুপ হওক, গৰীব দুখীয়া পইচা হওক বা ইয়াং জেনেৰেশ্যনৰ কাৰণে যিখিনি আমি প্ৰস্তাৱ লৈছিলোঁ BPF পইচা দি বুলি, সেইবিলাক আৰম্ভ হ'ব। আৰু মাটিৰ পাট্টা দিয়া কামো জানুৱাৰীৰ পৰা আৰম্ভ হ'ব। আৰু কি লাগে? মই পিছুৱাইছে নেকি? মই পিছুৱাই যোৱা নাই। ইলেকশ্যনৰ সময়ত যিটো কথা দিছে সেইটো আমি কাম কৰিম। মোক দল দি আছে, আপচু নেতাসকলে মোক বিচাৰি আছে বোলে, মাৰিব বিচাৰিছে না আলোচনা কৰিব বিচাৰিছে? আপচু নেতা এই পণ্ডিতসকলে যে মোক বিচাৰি আছে, সেইদিনা বিচাৰি আছে, মোক যে বিচাৰিছে মাৰিব বিচাৰিছে না আলোচনা কৰিব বিচাৰিছে? আপচু নেতাসকলে মোক লাগে বোলে
ইৱান হাগ্ৰামা বোলে কিয় লাগে মাৰিব না অৱস্থা কৰিব কাৰণে লাগে এইটো স্পষ্ট কৰকচোন ডিফেণ্ড হ'ব আপোনালোকে একদম মিছলীয়া 1 নম্বৰ মিছলীয়া ডিফেণ্ড হ'ব 1 নম্বৰ মিছলীয়া ডিফেণ্ড হ'ব কোনে দিছে আগত 6 জনগোষ্ঠীক ট্ৰাইবেল দিব লাগে বুলি প্ৰমোদ বড়োৱে কি দিছে মগহে পাইছে গালি দিব কাৰণে প্ৰমোদ বড়োক কিয় গালি দিব পৰা নাই ৰংবেৰাক কিয় গালি দিব পৰা নাই কোনে দিছিল আগত কোনে কি লিখি দিছে ক'ব লাগে আৰু এইফালে দিছপুৰত কি আলোচনা কৰি আহিছে এইফালে কি হাংগামা কৰিছে সেইকাৰণে কৈছো মই আফচুল নেতা এই ডিফেক্টৰে যিখিনি কথা কৈ আছে 1 নম্বৰ উল্টা পাল্টা মানে কোনো নিমিলে মিলায়া ওখানে মই থাকে সেইকাৰণে আমি কৈছো যে ডিফেক্টৰ যেনেকুৱা মিছলীয়া কথা কৈ আছে এইটো সব প্ৰমাণ হ'ব যদি সুধে সি ক'ব লাগিছে এই বিটিসি এসেম্বলিত আমিয়ে আক্ৰমণ কৰিছিল এনেকুৱা ক'ব লাগিছিল তেতিয়া মই বিশ্বাস কৰিলে হয় সি কৰা নাই কিন্তু সি কৰা নাই কৈছে না তাৰমানে কৰিছে সি কৰা নাই কৈছে না সি কৰিছে তাৰমানে ক'ব লাগিছিল আমি আছে এই বিটিসি এসেম্বলিটো আমি আক্ৰমণ কৰিছে বুলি তেতিয়া মই বিশ্বাস কৰিলে হয় একো কৰা নাই বুলি ষ্টেটমেণ্টটো এইটোৱে উল্টা পাল্টা তাৰমানে কোনো দিন বিশ্বাস নকৰিব এই কেতিয়াও আপুনি একবাৰ সোধক দিনৰ লগ পালে দাদা আপুনি দিনত ভাত খাইছে না নাই যদি খাইছে বুলি কৈছে সি খোৱা নাই যদি খোৱা নাই বুলি কৈছে খাইছে এনেকুৱা মানুহটো